41 নং ভবানীপুর সমষ্টিৰ পৰা আপুনি জয় হোৱা কিমান আশাবাদী? 100% আশাবাদী। নিশ্চয় আশাবাদী না? হয় হয় আশাবাদী। আজিৰ বিষয় কি ক'ব আপুনি? আজি আমি ভাল পাইছোঁ, আমাৰ লগত সমগ্ৰ ৰাইজে অংশগ্ৰহণ কৰিছে। UPPLৰ সমগ্ৰ সদস্যই একেবাৰে মূল বিষয়ত থকাৰ পৰা প্ৰাইমাৰীলৈকে বুথলৈকে সকলোৱে আমাক সহযোগিতা কৰিছে। আমি ভাল পাইছোঁ আৰু সন্তোষিত হৈছোঁ আৰু আশাবাদী হৈ উঠিছে। অন্যান্য ৰাজনৈতিক দল আমাৰ BJP আমাৰ লগত লাগি আছে, AJP আমাৰ লগত লাগি আছে আৰু সকলো সতীৰ্থই আমাক সহযোগিতা কৰাৰ বাবে আমি তেওঁলোকক কৃতজ্ঞতা জনাইছোঁ আৰু আমাৰ যে জয় নিশ্চিত হ'ব এই কথা ঠিৰাং হৈছে। মহাজোঁটে চৰকাৰ গঠন কৰিব বুলি কৈছে, ইয়াৰ বিষয়ে আপুনি কি ক'ব? সেইটো ৰাইজে চিন্তা কৰিব, কাৰণ BJP, AJP, UPPL আৰু অন্যান্য ৰাজনৈতিক দল আমাৰ যিটো মিত্ৰজোঁট আছে, এই মিত্ৰজোঁটৰ ইমান সংগঠন আছে, ৰাইজ গ্ৰহণযোগ্যতা আছে। BJP মিত্ৰজোঁটৰ চৰকাৰে ইমান কাম কৰিছে, তাৰপিছত ৰাইজে অন্যক কেতিয়াও ভোট নিদিয়ে, মিত্ৰজোঁটকে ভোট দিব আৰু মিত্ৰজোঁটৰে চৰকাৰ হ'ব। আপুনি জিকাৰ পিছত ফাৰ্ষ্ট টাইম হিচাপে কোনটো কাম কৰিব আপুনি ৰাইজৰ? বানপানী আৰু গৰাখহনীয়া সমস্যাৰ ওপৰত প্ৰথম গুৰুত্ব দিম। বহুত নিবনুৱা সমস্যা প্ৰব্লেম হৈ আছে, ইয়াৰ বিষয়ে আপুনি কি ক'ব? নিবনুৱা সমস্যা মেধাৰ ভিত্তিতটো কিছু হ'বই, তাৰ উপৰি আমি স্বনিয়োজন আঁচনিৰে যুৱসকলক আগবঢ়াই নিয়াৰ চেষ্টা কৰিম আৰু মেধাৰ ভিত্তিত যিসকল হ'ব সেইটো হ'বই।